নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষীসকল পুনৰবাৰ আপোনালোকৰ মাজলৈ মই অন্য এটাৰ ভিডিঅ' লৈ আহিছোঁ। সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ ভিডিঅ'টোত বিশেষকৈ মেট্ৰিক দিব খোজা যিখিনি ষ্টুডেণ্ট আৰু হায়াৰ ছেকেণ্ডেৰী দিব খোজা যিখিনি ষ্টুডেণ্ট, সেই ষ্টুডেণ্টখিনিৰ সম্পৰ্কত মই কেইটামান কথা ক'ব কাৰণে বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা থাকিল। প্ৰথম কথা হ'ল যে বৰ্তমান সময়ত যিহেতু কৰোণা মহামাৰী সময় আৰু এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানলৈকেও চৰকাৰৰ ফালৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব এই সম্পৰ্কত তেওঁলোকে এটা সঠিক সিদ্ধান্ত লাভ কৰিব পৰা নাই, বা কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব বা কোন তাৰিখত পৰীক্ষা অনুষ্ঠিত হ'ব সেয়াও তেওঁলোকে এতিয়ালৈকে নিশ্চিত হোৱা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ব বিচাৰিছোঁ যে পৰীক্ষা অনুষ্ঠিত কৰক বা নকৰক, তেওঁলোকৰ পঢ়াৰ যিটো কাম সেই পঢ়াৰ কামটো তেওঁলোকে যিমান পাৰে সিমানখিনি কৰি যাব লাগে। কাৰণ চৰকাৰৰ ফালৰ পৰা যদি যিকোনো সময়তে যদি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা যদি উল্লেখ কৰে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল যদি নপঢ়াকৈ থাকে তেওঁলোকৰ হয়তো যথেষ্টখিনি লোকচান হ'ব পাৰে। আৰু পৰীক্ষা যদি অনুষ্ঠিত নহয় তথা পৰীক্ষা যদি বাতিল কৰে তেতিয়াহ'লেতো ক'ব লগা কোনো কথা নাই। যদিহে পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্টখিনি লোকচানৰ সন্মুখীন হ'ব বুলি আমি ভাবিছোঁ। ২ নম্বৰ কথা হ'ল যে পৰীক্ষা যদিও অনুষ্ঠিত নহয় বা যদিও তেওঁলোকক পাছ কৰাই দিয়ে, কিন্তু কোনো এখন শিক্ষানুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিবলৈ হ'লে তেওঁলোকে এণ্ট্ৰেঞ্চ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু এণ্ট্ৰেঞ্চ পৰীক্ষাটোৰ কাৰণে তেওঁলোকে নিজকেতো প্ৰিপেৰেশ্যন কৰিব লাগিব বা তেওঁলোকে পঢ়িব লাগিব। গতিকে তেওঁলোকে যিহেতু এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়িবই লাগিব বা তেওঁলোকে সেয়েহে এতিয়াৰ পৰা যদি পঢ়ি থাকে তেতিয়া হয়তো তেওঁলোকৰ পৰীক্ষা কেঞ্চেল হোৱাৰ পাছতো বা এণ্ট্ৰেঞ্চ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'লে বা এণ্ট্ৰেঞ্চ পৰীক্ষাত যদি তেওঁলোকে বহে তেতিয়াহ'লে তেওঁলোকৰ হয়তো ইমান এটা অসুবিধা নহ'ব। আৰু এটা কথা ক'ব খুজিছোঁ যে যদি ছাত্ৰ ছাত্ৰীসকলে এণ্ট্ৰেঞ্চ পৰীক্ষাটো দিবৰ কাৰণে পঢ়িব লাগে তেতিয়াহ'লে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো নিশ্চয় তেওঁলোকে পঢ়িব পাৰিব। কাৰণ এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লগা হ'লেও কেৱল এটা বিষয় পঢ়ি কেনে তেওঁলোকে এণ্ট্ৰেঞ্চ দিব নোৱাৰে, গোটেইকেইটা বিষয় হয়তো তেওঁলোকে পঢ়িব লাগিব। ঠিক সেইধৰণে তেওঁলোকে পৰীক্ষাটো যদি বহে তেতিয়াহ'লে তেওঁলোকে পৰীক্ষাটো বহাত তেওঁলোকৰ গোটেইখিনি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰি তেওঁলোকৰ পৰীক্ষাত বহাৰ কাৰণে ব্যৱস্থাটো কৰি দিব লাগে। পৰীক্ষাত যদি তেওঁলোকে বহে তেতিয়াহ'লে তেওঁলোকৰ এখন হাতত সুন্দৰ মাৰ্কশ্বিট তেওঁলোকে লাভ কৰিব পাৰিব, আৰু যিখন মাৰ্কশ্বিটৰ জৰিয়তে তেওঁলোকে হয়তো ভৱিষ্যতৰ জীৱনটোকো তেওঁলোকে সুন্দৰভাৱে পৰিচালিত কৰিব পাৰিব। কাৰণ অসমত যিহেতু নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থা, প্ৰত্যেকটাৰ ক্ষেত্ৰতে নম্বৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়। ক'ৰবাত পঢ়িবলৈ যাওক বা কিবা এটা কাম কৰিবলৈ যাওক, প্ৰতিটোৰ ক্ষেত্ৰতে তেওঁলোকৰ মাৰ্কশ্বিটৰ ওপৰত বা তেওঁলোকৰ নম্বৰটোৰ ওপৰত ভিত্তি কৰিহে সেই কামটোত বা সেই শিক্ষানুষ্ঠানত তেওঁলোকক নামভৰ্তি কৰিবলৈ দিয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেয়েহে তেওঁলোকৰ জীৱনটোক আগুৱাই লৈ যাবলৈ হ'লে তেওঁলোকৰ হাতত এখন সুন্দৰ মাৰ্কশ্বিট থকাটো খুবেই প্ৰয়োজনীয়। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে পৰীক্ষা যদি বাতিল কৰে তেতিয়াহ'লে লোকচান বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰে হ'ব। কাৰণ তেওঁলোকৰ পৰীক্ষা যদি অনুষ্ঠিত নহয় তেওঁলোকৰ এটা মিনিমাম মাৰ্কহে তেওঁলোকক ধৰি এখন চাৰ্টিফিকেট প্ৰদান কৰিব বা মাৰ্কশ্বিট এখন তেওঁলোকক দি দিব। কিন্তু পৰীক্ষা অনুষ্ঠিত কৰি কেনে হয়তো তাতকৈ তেওঁলোকে এখন ভাল মাৰ্কশ্বিট তেওঁলোকে লাভ কৰিব পাৰিব, আৰু যিখন মাৰ্কশ্বিটৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনটো বা নিজৰ ভৱিষ্যতটো সুন্দৰভাৱে তেওঁলোকে গঢ়ি তুলিব পাৰিব। তাৰপিছতে ক'ব বিচাৰিছোঁ যে পৰীক্ষা যদি বাতিল কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ যিধৰণে লাভ হয় ঠিক সেইধৰণে লোকচানো হোৱা দেখিবলৈ পোৱা যাব। কাৰণ বহুখিনি ছাত্ৰ ছাত্ৰী আছে যিখিনি ছাত্ৰ ছাত্ৰীয়ে এটা ভাল মাৰ্কছ গোটাম বুলি ভাবি আছিল, কিন্তু তেওঁলোকৰ পূৰ্বৰ মাৰ্কবোৰৰ ওপৰত যদি নিৰ্ধাৰণ কৰি তেওঁলোকৰ মাৰ্কছটো যদি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ হয়তো তেওঁলোকে ভবামতে এটা সন্তোষজনক মাৰ্ক তেওঁলোকে নাপাবও পাৰে। কাৰণ পূৰ্বৰ পৰীক্ষাবোৰ হয়তো বেয়া হ'ব পাৰে বা পূৰ্বতে
লোৱা যিবোৰ পৰীক্ষা সেই পৰীক্ষাবোৰত হয়তো তেওঁলোকে এটা কম নম্বৰ পাব পাৰে কিন্তু তাৰ পৰৱৰ্তী সময়ত বা মেট্ৰিক পৰীক্ষা হওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক যিটো ফাইনেল পৰীক্ষা সেই ফাইনেল পৰীক্ষাত কিন্তু তাতকৈ বহুখিনি ষ্টুডেণ্টে অধিক মাৰ্কছ তেওঁলোকে গোটাব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে হয়তো তেওঁলোকৰ উপলব্ধি কৰিব লাগিব যে আচলতে সেই সময়ত যদি আমি পৰীক্ষাটোত বহিলোঁ হয় বা এখন যদি আমি ভাল মাৰ্কছ যদি আজি লাভ কৰিব পাৰিলোঁ হয় তেতিয়াহ'লে নিশ্চয় হয়তো আমি আজি কামটো পালোঁ হয় বা হয়তো আমি নিশ্চয় আজি অন্য এখন শিক্ষানুষ্ঠানত পঢ়িব যাব পাৰিলোহেঁতেন গতিকে ছাত্ৰ ছাত্ৰীসকলৰ লাভ আৰু লোকচান দুইটাই হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে হয়তো নিজে উপলব্ধি কৰিব পাৰিছে যে পৰীক্ষা অনুষ্ঠিত হ'লে আমাৰ কি লাভ হ'ব আৰু পৰীক্ষা অনুষ্ঠিত নহ'লে আমাৰ কি লোকচান হ'ব সেয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে হয়তো নিজে উপলব্ধি কৰিবৰ কাৰণে পাৰিছে গতিকে এই সম্পৰ্কত মই এইটো ক'ব নিবিচাৰোঁ যে পৰীক্ষা পাতিবই লাগিব বা পৰীক্ষা কেনচেল কৰিবই লাগিব সেয়া মই আচলতে ক'ব বিচৰা নাই মাথো মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে পৰীক্ষা অনুষ্ঠিত কৰিলে কি ধৰণৰ লাভ হ'ব আৰু পৰীক্ষাটো বাতিল কৰিলে আমাৰ কি ধৰণৰ লাভ হ'ব বা পৰীক্ষাটো অনুষ্ঠিত নকৰিলে আমাৰ কি ধৰণৰ লোকচান হ'ব সেয়া মই মাথো তেওঁলোকক মোৰ মনৰ ভাৱহে প্ৰকাশ কৰিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজে হয়তো গম পায় বা তেওঁলোকে হয়তো নিজে জানে যে কোনটো ভাল হয় কোনটো বেয়া হয় সেয়া তেওঁলোকে নিশ্চয় উপলব্ধি কৰিব পাৰে গতিকে তেওঁলোকে নিজে উপলব্ধি কৰি কিনে তেওঁলোকৰ নিজৰ পঢ়াৰ যিখিনি উদ্যম সেই পঢ়াৰ উদ্যমখিনি তেওঁলোকে বৰ্তাই ৰাখিব বুলি আশা থাকে আৰু এইখিনিতে আৰু এটা কথা ক'ব খুজিছোঁ যে পৰীক্ষা যদি বাতিল হয় বা পৰীক্ষা যদিও পিছুৱাই যদি পাতে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ যাতে এটা বছৰ লোকচান নহয় গতিকে এই ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নিশ্চয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবই কাৰণ কোনো কাৰণতে হয়তো তেওঁলোকেও নিবিচাৰে যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী এটা বছৰ লোকচান হওক গতিকে এটা বছৰ যদি লোকচান হয় তেতিয়াহ'লে হয়তো ছাত্ৰ ছাত্ৰীসকলে এটা বছৰ পিছ পৰি থাকিব গতিকে এই ক্ষেত্ৰত চৰকাৰে এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক দিব বুলি আশা থাকিল আৰু ছাত্ৰ ছাত্ৰীসকলেও নিশ্চিন্ত হৈ থাকক পৰীক্ষা যদিও তেওঁলোকৰ বাতিল হ'লেতো ভালেই বাৰু আৰু পৰীক্ষা যদি তেওঁলোকৰ অনুষ্ঠিত হয় গতিকে পৰীক্ষা অনুষ্ঠিত হ'লেও যাতে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে বা তেওঁলোকৰ পৰীক্ষা অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় সেই ধৰণে তেওঁলোকৰ দৈনিক পাঠদানবোৰ যাতে কৰি থাকে ধন্যবাদ